ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি ভিডিঅ'টোৰ মই আজি এটা দোকানত আহিছোঁ। আপোনালোকে কম দামত বস্তু পাব, বেগ পাব, বুক পাব, সকলো বস্তু পাব। এতিয়া দোকানৰ ওচৰত গৈ আছোঁ। দোকানৰ ভিউখিনি আপোনালোকে এইটোৱে দোকান হয়। দোকানৰ ভিউখিনি একবাৰ ভালদৰে চাওক। দোকানৰ মেইন অনাৰ আছে, ইয়াৰ লগত কথা পাতিম। ইয়াতে চাওক, এয়া বুক চুক আছে, বিভিন্ন ধৰণৰ বুক আছে, পানীৰ বটল আছে, বেগ আছে, বহুত বস্তু আছে। এতিয়া দোকানীৰ লগত কথা পাতিম। বলক আমি দোকানৰ ভিতৰত প্ৰৱেশ কৰোঁ। মেইন অনাৰখনত দেখাম, আপোনালোকে চাই থাকক। এয়া মেইন অনাৰ হয়। ভালে আছে বাইটি, তুমি? ভালে। আপুনি? মই ভালে আছোঁ। পিছে দোকান কেনেকৈ চলি আছে বৰ্তমান? দোকানটো ভালে চলি আছে আপোনালোকৰ দোকান। পিছে দোকানটো কিমান দিন হ'ল অপেনিং কৰিছে? দোকানটো 3 মাহ ধৰি হ'ল অপেন কৰিছোঁ। অপেনিং কৰাৰ পিছত বহুত মাল চেল কৰিলোঁ, একদম কম দামত চেল কৰিলোঁ। দোকানৰ ভিউখিনি আপোনালোকে ভালদৰে চাই লওক। বহুত ধুনীয়া ধুনীয়া বেগ আছে, বহুত কোৱালিটিৰ বেগ পাব। বহুত লেডিছৰ বেগ, জেণ্টছৰ বেগ, সকলো বেগ পাব, কম দামত পাব। এতিয়া বৰ্তমান পূজা চলি আছে, পূজাৰ সময়তো পাব, পূজা নাথাকিলেও অফাৰ পাব। চাওক দোকানৰ ভিউখিনি। এতিয়া এইফালে আছে পাণ চান বিক্ৰী কৰে। নালাগে। আৰু এয়া ক্লাছ 10ৰ বুক পাব, বহি পাব আৰু বটাল পাব, বহুত কিবা কিবি পাব। আৰু কি টেনশ্যন ল'ব নালাগে। আৰু ফুটবল আছে, ল'ৰা ছোৱালীবিলাক খেল লোৱাৰ বস্তু পাতি আছে। বহুত ভাল লাগিছে দোকানখন চাই। বস্তু আপোনালোকে ষ্টপ কৰি দিয়ক। বাহিৰ ফাল আছিল দোকানৰ, এইটো হ'ল ভিতৰৰ ছাইড। ভিতৰৰ ছাইডে এয়া মণিহাৰী বস্তুবোৰ পাব। এয়া যাৱতীয় যি বস্তু লাগে চব পাব। কলম পাব, ৰঙিল পাব, পেঞ্চিল পাব, তাৰপৰা দাঁত ব্ৰাছ কৰা ব্ৰাছ ট্ৰাছ পাব, চব আছে। আমব্ৰেলা আছে, সৰু ল'ৰা চুলিবিলাকৰ যে আমব্ৰেলা লগাই, এয়া সৰু থাকোঁতে আমব্ৰেলা পাব। লগতে আৰু এটা বস্তু আছে চাওক, এই দোকানৰ মাজতে আৰু কাপোৰ চাপোৰ চিলোৱাৰ মেচিনটো চাওক আপোনালোকে দুষ্ট। আৰু এতিয়া আকৌ ইয়াৰ লগত কথা পাতোঁ, ইয়াৰ ওচৰত যাই আছোঁ দুষ্ট। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই। তুমি দোকানৰ বাহিৰত পঢ়া শুনাও কৰি আছা না অনলি দোকানেই কৰি আছা? মই দোকানৰ বাহিৰে পঢ়া শুনাও কৰি আছোঁ। কোন ক্লাছত কৰি আছা? মইতো এতিয়া ক্লাছ 9। দোকান তুমি অকলে কৰা না তোমাৰ দাদাও আছে? মোৰ ভাই আছে আৰু এটা। ডাঙৰ দুজন মিলি দোকান এইটো চলাই আছোঁ। দোকান চলাই আছে। আপোনালোকে দুষ্ট জানে, দোকানো কৰি আছে, পঢ়া শুনা কৰি আছে। দোকান নকৰিলে কি কৰিব? বিজনেছটো এটা কৰি খাব লাগিব ন। পিছে আৰু শুনি আছোঁ তোমালোকৰ দোকানত বোলে অফাৰ দিয়ে, ভাল ভাল বেগ আছে। চাওক দুষ্ট, এটা বেগ দেখাই আছোঁ। এই বেগটোৰ দাম কিমান? বহুত ভাল লাগিছে। এইটো 250 টকাত পাই যাব। বহুত মোলাম বেগ, বহুত মোলাম হয়। পূজাৰ বতৰ চলি আছে। পূজাৰ বতৰত কি অফাৰ চফাৰ দিছা নেকি? অফাৰ দিছোঁ, ডাইৰেক্ট 180ত ল'ব পাৰিব। আৰু পূজাৰ বাহিৰত যদি এনে অফাৰ নাই নেকি? পূজাৰ বাহিৰেও অফাৰ আছে, তেন্তে অলপ কম থাকে। আৰু কি মাল আছে আপোনাৰ? আমাৰ দোকানত মাস্ক আছে, হেড আছে, পিছত বুক আছে, খাতা আছে। কি কোন ক্লাছৰ কিতাপ বহি পোৱা যায়? 9, 10 যি ক্লাছ হয়, গোটেইকেইটা প্ৰস্তুতি বা নোট চুট চব পোৱা যায় না? চব পোৱা যাব। আহিব আপোনালোকে। এইটো আপোনালোকৰ দোকানটো হ'ল শিলপুৰী হয় না? শিলপুৰী ৰোডৰ লগত, মেইন ৰোডৰ লগত হয়। দোকানৰ নামটো কি? জান ষ্ট'ৰ। জান ষ্ট'ৰত আপোনালোকে আহি যাব। আৰু কি অফাৰ পাব? এতিয়া বৰ্তমান পূজা চলি আছে। আপোনালোকে শুনে এই বেগটোৰ দাম গৈছে 180 টকাত দি দিব না? 180 টকাত দি দিব। আপোনালোকে দুষ্ট আহিব পাৰে। বহুত ভাল ভাল বস্তু আছে। আৰু ছোৱালীবিলাকেতো বহুত ভাল ভাল বেগ পচন্দ কৰে। ছোৱালীবিলাক লেডিছৰ বেগ আছে ভাল ভাল না? আছে, বহুত ডিজাইনৰ বেগ আছে। আপোনালোকে শুনিব আহিব পাৰে। লগতে আৰু যদি কোনোবাই যদি মিঠা পান বা জৰ্দাপতি পান খাই, এয়া চাওক ইয়াতে ৰাখা আছে, খাব পাৰে আহি কিনে। এয়া বুক চুক ৰাখিছে চাওক বহি, পিছত আৰু বেগ ৰাখিছে, লগতে এয়া পানীৰ বটল ৰাখিছে, কেপ ৰাখিছে, ৰুমাল। গোটেই দোকানৰ বিখিনি চাওক, গোটেই দোকানৰ বিখিনি চাওক। বহুত মাল উঠিছে, বহুত ভাল লাগিছে দোকানখন চাওক না দুষ্ট। পুৰা একদম দোকান। এইটো হ'ল ফুল ভিউ। মাল উঠোৱা নাই, উঠাব কম আছে। এতিয়া পইচাৰো কথা আছে ন, লাহে লাহে উঠাব। মানুহতো সৰুৰ পৰা ডাঙৰ হৈ আহে, ডাঙৰৰ পৰাতো সৰু নহয়। সেইখিনি বহুত ভাল লাগিল। তো তোমাকো বহুত ধন্যবাদ দিলোঁ আমাৰ দোকানত অহাৰ কাৰণে। আপোনাৰ ভিডিঅ' যোনে চাই আহিব আমাৰ দোকানত, লগে লগে ডিছকাউণ্ট পাই যাব। যদি আহি কেনে কয় যে জয়নাল ব্লগ, তেন্তে আমি আৰু ডিছকাউণ্ট কৰি দিম তাক। শুনিলেতো দোস্ত মোৰ কথা আহি ক'লে, মোৰ জয়নাল ব্লগছ আহি ক'লে আপোনালোকে ডিছকাউণ্ট পাই যাব অলৰেডি। এটা বহুত দিন ধৰি চেনেল খুলিছে, তো তাকো ছাপোৰ্ট কৰিব। চেনেলটো ছাপোৰ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো ধন্যবাদ। সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শিলপুৰ কাষতে মেইন ৰোডৰ লগত লাগি আছে স্বামী ষ্ট'ৰ লগত, জাহান ষ্ট'ৰ হয়। আপোনালোকে আহিব ভাল ভাল বস্তু পাব। দোস্ত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত লৈ আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন ঠাইত, নতুন জেগাত, নতুন ভিডিঅ'ত আকৌ লগ পাব। টাটা, বাই বাই।